কথা এটা বুজাবলৈ আহিছো চাহ। কি কথা বুজাব আহিছা? এতিয়া চাব হা, আপুনি যেনে পাইছে থানা গেটেদি ভিতৰলৈ সোমাইছে, মই আপোনাক লগ পাইছো, তাৰপিছত কৈছো মই তোৰ ঠেং ভাঙি দিম। কাৰ ঠেং ভাঙ? তোৰ ঠেং ভাঙি দিম। কি হ'ল? মই যদি আপোনাক এনেকে কৈছো, আপুনি উল্টাই মোৰ লেং নামাৰিছে। নেমাৰো। নামাৰিছে? মই কি আছো? মই কি কৰিম জান? কি কৰিব চাহ? প্ৰথম এনেকে ওচৰলৈ মাতিম, মই আহিম চাহ। তাৰপিছত এনেকে হাত এখন থম, থৈছে, ওচৰলৈ আনিম, আনিছে, আহি এইটো তোৰ মূৰত লগাম। মই লাগি যাব, দেখুৱাই দিওঁ, দেখুৱাই দিওঁ। বন্ধুক তোৱাওতেই তাৰ লাগি যায়, পাগল চব। কেনে এ মজা। আপুনি মোক তলা মাৰিছে, ইচ্ছাৰে যদি কয় মই আপোনাক গুলি মাৰিম। তই মোক গুলি মাৰবি? মাৰিম যদি চান্স এটা পাওঁ আৰু। কাণ তলীয়া চৰ চিনি পাৱা? কাণৰ তলত যে মায়ে, চলটো আহিবলৈ দিয়ক, তলৰ পৰা যেন ফুটা ফুটাহে কৈ যাম আৰু। কি তই মোক ফুটা ফুটা কৰবি? তাই মানে মোক কৈছে হা, তাৰ যদি কোনোবাই ঠেং ভাঙিছে তাই মানে গুলিয়াই মাৰিছে, মই সেইকাৰণে গুলিয়াই মাৰিম বুলি ভাবিছো। এক্সট্ৰাকেনো কি কৰিম আৰু মই তোক সোধাই এৰিম? সুধাই বুলি কি বাকী আছে অ মদাহী চাহ। দেখিছা ইয়াৰ কাণ্ড? কা কাণ্ড? ঐ হাত নমা, হাত নমা। কিয়? প্ৰশ্ন নকৰিবি, হাত নমা। মই জানা পাছে প্ৰশ্ন এটা কৈছো, কিয় নমাব লাগিছে ক? এই বয়সস্থ মানুহটোক কান্ধত ধৰিবলৈ সাহস ক'ত পাইছ তই? পাঁচটা কালৰ পৰা মই কাণত ধৰিয়ে ঘূৰি ফুৰিছো। সৰুতে মই দেউতা কাণত উঠিহে ঘূৰি ফুৰিছো। বাপেৰৰ কান্ধত উঠাৰ কাৰণে চবৰে কাণত ধৰিছ হা? ৰ তোক এতিয়াই মৰিয়াই মৰিয়াই হাত ভাঙি দিম। ৰ লাঠি ক'ত, লাঠি ক'ত? কি কৰিছ বুলি কৈছো? ডাঙৰৰ কান্ধত ধৰিব হা? তোৰ আজি মই পিঠি ফালিম। ৰ তলাটো খুলি দিয়ক, মই কওঁ দেই কি যাম। চাবি ক'ত আছে? আপোনাৰ লগত আছে? তলা খোলক। তোৰ মই আজি যাম যাম, নিজে তোৰ যাম, মই আজি নিজে যাম, সোনকালে খোলক। নিজে যাম। যা হাড় ভাঙি দিম আজি, গম পোৱা নাই? মই নিজে পিঠি পাতি দিম, মই নিজে পিঠি পাতি দিম। কোন এইটো? এ আমাৰ চাৰুখানি। আপুনি কোননো? একো নোকোৱাকে গেল যে। কি কিহৰ শব্দ এইটো? খং উঠিছে। কাক? বুঢ়াই দুবাৰ টোপেল তিনিবাৰ মাৰিছে, বুঢ়াৰ পৰা মোক পোৱা খং উঠিছে। ইমান খং তোৰ? কি হলে তোৰ? ক'ত কিছা? খংটো দেখাই যা। এইটো কি? এইটো কি? খং চং নুঠে, জামৰি গল। যা এইডাল থৈ দিয়া। হ'ব দিয়ক। কাক ফালেহি? আমাৰ মানুহি। ঈশ্বৰ, তোক লাঠিৰে কোবাবলৈ লৈছে। দুবাৰকে চা, দুবাৰকে? টোপেল তিনিবাৰ। দুবাৰকে টোটেল 3 বাৰ?